আমাৰ মাংস আহি আছে গাইজ। এয়া কামাণ্ডবিলাক আহি আছে। হাই গাইজ, গাহৰি মেইন হয় দেই আমাৰ, কিন্তু গাহৰি মেইন সেইকাৰণে এয়া গাহৰি মাংস, তাৰ লগতে মই লাইপাত ছিঙিলোঁ, ঘৰতে আছে আপোনালোকে জানে। গাহৰি মেইন যিহেতু লাইপাতটো লাগিবই আৰু গাহৰিৰ লগত, এয়া নহয় জানো। তাৰপিছত মই এইফালে জলকীয়া ছিঙি আনিলোঁ, আদা নহৰু জলকীয়া পিঁয়াজ ৰেডি কৰিম এতিয়া। মিষ্টাৰে মাংস লৈ আহিলে আৰু মাংসৰ লগতে আৰু কি ক'ব, যি বস্তু দাম, নাখালেও খাবও মন যায় নহয়। ইয়াত দেখিছেনে ফুলকবি আনিলে, এইফালে বন্ধাকবি, লগতে বেঙেনা। বিৰাট ভাল লাগে কিন্তু পুৰি খাবলৈ দেই গাইছ, ঠাণ্ডা দিনত ধনিয়াৰ লগত। এইফালে বিলাহী, কিমান লৈছে বিলাহী দাম? 70 টকা। 70 টকা না 80 টকা। 80 টকা। এইফালে টুথপেষ্ট, এইটো চাহপাত আনিছে, ডাঙৰটো আনিব লাগে। এইটো কেইদিন যাব? হৰি। এইফালে দালি কেইটামান, আলুনো কি খাব, যি দাম। কিমান লৈছে আলু? 40 টকা। নতুন আলু ওলোৱা নাই নেকি? নতুন আলু ওলাব, বজাৰৰ দিনাখনে পাবি। এইফালে আলু আনিলে, আলু বোলে 40 টকা। ভাবিছিলোঁ দাম কমিব নেকি, নতুন ওলাইছে। ওলোৱাই নাই বোলে নতুন আলু। আপোনালোকৰ ফালে ওলাইছেনে নাই নতুন আলু গাইছ? নতুন নোলোৱালৈকে পৌনাকে খাম বুলি ভাবিছোঁ আৰু সেইকাৰণে পৌনা আলু আনিলে। মাংসৰ লগত বনাম এতিয়া, দেখাইছোঁ আপোনালোকক মাংস বনাৰ পিছত।